গুড ইভিনিং অসমবাসী মই নূৰ আপোনালোকক আকৌ স্বাগতম জনাইছো মোৰ আৰু এক নতুন ভিডিও লৈ আজিৰ ভিডিওত আমি অলৰেডি আলোচনা কৰিম বা কৰিব গৈ আছো যেটো আপোনালোকে অলৰেডি বৰ্ডত চাই আছে সিনোনিমস আৰু এন্টোনিমস সিনোনিমস জানো আমি যাক সমাৰ্থক শব্দ বুলি কোৱা হয় আৰু এন্টোনিমস যাক বিপৰীত শব্দ বুলি কোৱা হয় সো বলক আজিৰ ভিডিওটো অলপো টাইম ওয়েস্ট নকৰি আৰম্ভ কৰো সো আজিৰ ভিডিওৰ যেটো নম্বৰ 1 কোৱেশ্চন কি হেটো আমি আলোচনা কৰো সো আপোনালোকে অলৰেডি চাইছে বৰ্ডত এন্টোনিমস সো নম্বৰ 1 যেটো ওয়াৰ্ড এটো হল একসেপ্ট একসেপ্ট মানে কি স্বীকাৰ কৰা কিছুমান ৰিলেশনশিপ হক বা কাৰ লগত কিবা কথা বতা হক একসেপ্ট কৰি লোৱাটো হেতু কোৱা হয় একসেপ্ট সো একসেপ্টৰ এন্টোনিমস বা বিপৰীতটো হৈ যাব ৰিজেক্ট মানে অস্বীকাৰ কৰা যে নাই মই তোমাৰ প্ৰপোজালটো একসেপ্ট কৰা না যেটো ডিনাই বা ৰিজেক্ট কৰা বুলি ক'ব পাৰি নেক্সট যেটো ওয়াৰ্ড হল এটো হল বিউটিফুল বিউটিফুল মানে কি বিউটিফুল মানে ধুনিয়া আমি জানো ছোৱালী বিলাকক কোৱা হয় বিউটিফুল আৰু লৰা বিলাক কোৱা হয় হ্যান্ডসাম সো বিউটিফুল বহুতো ছোৱালী আছে কিন্তু মোৰ চকুত আজিলৈ বিউটিফুল কোনো ছোৱালী নাই সো বিউটিফুলৰ এন্টোনিমস বা বিপৰীত শব্দটো হল আগলি যেটো দেখাত একদম বেয়া যাক আমি অসমীয়াত কুৎসিত বুলি ক'ব পাৰো সো বিউটিফুলৰ বিপৰীত বা এন্টোনিমসটো হৈ গল আগলি সো হাৰ্ড হাৰ্ড 3 নম্বৰ যেটো ওয়াৰ্ড এটো হল হাৰ্ড হাৰ্ড মানে কি হাৰ্ড মানে কঠিন হয়নে কাৰোবাৰ কি হয় আজি আমি সবে জানো যে লৰা মানুহৰ যেটো হাৰ্ট মানে হাৰ্টৰ কথা কৈছো হাৰ্টটো অলপ হাৰ্ড হয় মানে কঠিন হয় মানে ইমান ইমোশনাল নহয় সো হাৰ্ড হেতু বুজাইছে কঠোৰ সো ইয়াৰ এন্টোনিমস বা বিপৰীত হৈ যাব সফট সফট মানে কোমল ছোৱালী মানুহৰ হাৰ্ট বিলাক কি হয় অলপ কোমল হয় সফট হয় ইহতে অলপ ইমোশনাল বেছি হৈ যায় তো হেতু সফটৰ লগত আমি কম্পেয়াৰ কৰিব পাৰি সো হাৰ্ডৰ এন্টোনিমস বা সিনোনিম বিপৰীত শব্দটো হল সফট সো নম্বৰ 4 যেটো কয় হেড হেড মানে আপোনাৰ মূৰৰ কথা বুজাইছে সো ইয়াতে এজ ইন হিউম্যান হলে হেড মূৰ বুজাব আৰু যদি এজ এন লাইক এনিমেল হয় গড হয় ইহতৰ মূৰে বুজাব বাট হেডৰ যেটো এন্টোনিমস বা বিপৰীত শব্দটো এই দুটা আছে এটা হল টেইল এটা হল ফুট যদি আপনি চাওক মানুহ হিউম্যানৰ কথা হলে হিউম্যানৰ মূৰৰ লগত আপোনাৰ ভৰিটোহে বিপৰীত হৈ যাব বাট যদি আমি গৰু ছাগলী ইহতৰ কথা ক'ব যাও ইহতৰ তো আৰু ভৰি নাই সো ইহতৰ টেইল টেইল মানে আমি জানো নেজ সো গৰুৰ ক্ষেত্ৰত কি হ'ব যদি মূৰটো হয় তাৰ বিপৰীত হৈ যাব নেজ সো হেতুৱে কৈছে হেডৰ বিপৰীত বা এন্টোনিমসটো হৈ গল টেইল আৰু নম্বৰ 5 যেটো ওয়াৰ্ড হেতু আছে পেশেন্ট পেশেন্ট মানে আমি জানো যাক আমি ৰোগী বুলি জানো বিভিন্ন ধৰণৰ হস্পিটালত আমি পেশেন্ট বিলাক দেখা পাও বা নার্সিং হোমত দেখা পাও সো পেশেন্টৰ বিপৰীতটো কি হৈ যাব এটা দুটা আছে এটা আছে ডক্টৰ আৰু আছে ইমপেশেন্ট সো আমি জানো ডক্টৰ কি হৈ যাব ৰোগীৰ বিপৰীত কি জনে ৰোগীক ভাল কৰে তেও হৈ যাব হেতু সেই কাৰণে ডক্টৰ আৰু এটা আছে ইমপেশেন্ট ইমপেশেন্ট কোনবিলাক যিবিলাক মানে ৰোগী নহয় ঠিক আছে সো ৰোগীৰ বা পেশেন্টৰ এন্টোনিমস বা বিপৰীত শব্দ দুটা আছে এটা হল ডক্টৰ আনটো হল ইমপেশেন্ট সো আজিৰ ভিডিওৰ যেটো সিনোনিমস পাৰ্ট আছে হেতু পাৰ্টক আমি ওয়াৰ্ড বিলাক ডিসকাস কৰো সো সিনোনিমস পাৰ্টৰ নম্বৰ 1 ওয়াৰ্ডটো হল অ্যাট্ৰাক্টিভ অ্যাট্ৰাক্টিভ মানে কি অ্যাট্ৰাক্টিভ মানে আকৰ্ষিত হয়নে সিনোনিমস মানে জানো সমাৰ্থক আকৰ্ষিত আকৰ্ষিতৰ যেটো সিনোনিমস বা সমাৰ্থক শব্দটো হৈ গল প্ৰিটি প্ৰিটি মানেও বহুত ধুনিয়া বা আকৰ্ষিত সো এটা বস্তু বহুত অ্যাট্ৰাক্টিভ দেখা গৈছে হেতু প্ৰিটিৰ লগত দুইটাৰ মিনিং একেই হ'ব এটু প্ৰিটি আকৌ ই নভাবিব যে কবিৰ সিংৰ থকা প্ৰিটি বুজাইছে প্ৰিটি নহয় এটু প্ৰিটি হে কোৱা হয় সো নম্বৰ 2 যেটো কয় বাই যে মই এই মাৰ্কাৰটো হক বা পেনটো হক বাই কৰিছো মানে কিনিছো সো কিনাৰ বিপৰীত বা বিপৰীত নহয় সিনোনিমস বা সমাৰ্থক শব্দটো হৈ যাব পারচেজ পারচেজ মানে ক্ৰয় কৰা সো একেই দুইটাৰ মিনিং একেই বুজাব যে মই এই পেনটো 30 টকাত ক্ৰয় কৰিছো বাই কৰিছো পারচেজ কৰিছো একেই কথা কাৰণ আমি সিনোনিমসৰ ওপৰত আলোচনা কৰি আছো সো নম্বৰ 3 যেটো কয় ডিফেন্ড ডিফেন্ড মানে কি হয় কিছুমান ধৰক আপোনাক কোনবা এটেক কৰি আছে আপুনি তাৰ পৰা বাচিবলৈ ডিফেন্ড কৰিছে মানে কি তাৰ পৰা ৰক্ষা পাইছে সো ডিফেন্ড ওয়াৰ্ডটো এনেকুৱা বুজাব সো ডিফেন্ডৰ সিনোনিমস বা সমাৰ্থক শব্দটো হ'ল গাৰ্ড সো একেই কথা ডিফেন্ডক গাৰ্ড আপুনি চাওক বডিগাৰ্ড মানুহে কিয় ৰাখে আপোনাক ৰক্ষা কৰিবৰ কাৰণে এনিমিৰ পৰা হওক বা মানুহৰ পৰা ৰক্ষা কৰিবৰ কাৰণে সো ডিফেন্ড আৰু গাৰ্ডৰ মিনিং একেই সিনোনিমস একেই বুজাব সো নম্বৰ 4 যেটো কয় পেইন পেইন মানে দুখ এটা দুখৰ বিষয়ে কি কম আৰু দুখ তো মানুহৰ বহুত আছে তা কৈ শেষ কৰিব নোৱাৰো সো সিম্পল বুজিলা দুখ পেইন মানে দুখ সো দুখৰ সিনোনিমস কি হৈ যাব সৰো মানেও দুখ আপুনি চাব বিভিন্ন ধৰণৰ জিকে কোৱেশ্চনত সৰ বেংগল সৰ বিহাৰ এবিলাক ধৰণ থাকে মানে দুখ এইটোৰ মিনিংও দুখ বুজায় সো নম্বৰ 5 যেটো কোৱেশ্চন এটো হল নলেজ নলেজ মানে কি নলেজ মানে আমি সকলোৱে জানো জ্ঞান আমি ইমান বছৰ পঢ়ি আছো কিহৰ কাৰণে only knowledgeৰ কাৰণে সো নলেজৰ সিনোনিমস বা সমাৰ্থক শব্দটো হৈ গল লাৰ্নিং মানে শিকি থকা কিবা বস্তু আমি নট ইভেন পঢ়াৰ ক্ষেত্ৰতে হওক যিকোনো কামে হওক আপুনি শিকি থকা লাৰ্নিং নলেজ সো এইটোৰ লগত ৰিলেটেড হৈ যাব
সো আজিৰ কাৰণে আমাৰ সিনোনিমছ আৰু এন্টোনিমছৰ কেইটামান ৱৰ্ড লৈ আহিছিলোঁ আশা কৰিছোঁ আপোনালোকে নিশ্চয় ভাল পাইছে ভাল পালে এটা আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু এটা লাইক বাটন দবাই দিব ধন্যবাদ জয় আই অসম